জন্মদিনৰ শুভেচ্ছা জনাইছোঁ আৰু তাৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আহিছোঁ কেইটামান গীত গাবলৈ। সেইসমূহ গীত গাওঁতে কিবা যদি ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰি দিব দেই। বিশেষকৈ খুব ভাল লাগিছে আজি খৰাঘৰত আহিছোঁ শিৱসাগৰ, খুবেই ভাল লাগিছে আৰু বিশেষকৈ এই অনুষ্ঠানটিৰ লগত জড়িত যিমান কেইগৰাকী কমিটি মেম্বাৰ আছে প্ৰত্যেকগৰাকীলৈ ধন্যবাদ জনাইছোঁ আজি যে মোক ইয়ালৈ মাতি আনিছে। আৰু এগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব যোনে মোৰ লগত বিশেষকৈ প্ৰথমে মোৰ লগত কথা পাতিছে বা মোৰ লগত যোগদান কৰিছিল। তেখেত হৈছে জয়জ্যোতি দাদা। তেখেতৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে, কাৰণ আজি মই যদি ইয়ালৈ আহিছোঁ তেখেতৰ বাবে আহিছোঁ। ঠিক আছে, কেইটামান গীত গাম আপোনালোকৰ আগত। যদি মোৰ লগে লগে গীতটি জানে মোৰ লগে লগে গুণগুণাই যাব দেই, ঠিক আছে। শেষৰটো অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানে আমন্ত্ৰণ জনাইছিলোঁ প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ সুযোগ্য কন্যা কমলিকা কাশ্যপ ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত হৈছেই। তেখেতক প্ৰথমতে আমি সমূহ ৰাইজৰ হৈ আদৰণি জনাইছোঁ। সকলোকে এটি হাত চপাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগে লগে আমি কমলিকাক আদৰণি জনাব বিচাৰিছোঁ। এই ঐতিহাসিক অঞ্চলত আহি তেখেত ভৰি দিয়াৰ বাবে আমি প্ৰথমতেই স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰা এই খৰাঘৰত প্ৰথমতেই মহিলাৰ এটি ফাৰুৱে আমি আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। এখন ফুলাম গামোচা, এটি ফাৰু, এখন স্মাৰক, এখন সম্বৰ্ণনা পত্ৰ। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। লগে লগেই শিল্পীগৰাকী তেখেতৰ অনুষ্ঠান আগুৱাই নিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। বিহুবলীয়া ৰাইজ, সেইবাবে এইবাৰ এটি বিহুগীত গাইছোঁ মোৰ মাতৃয়ে কণ্ঠদান কৰা। এই বিহুগীতটি গাই লৈ মোৰ মাতৃয়ে চিত্ৰলেখা বঁটা পাবলৈ সক্ষম হৈছিল। যদি জানে মোৰ লগে লগে গুণগুণাই যাব দেই, একদম আপোনালোকে জানা শুনা।
ৰঙে